কেতিয়াবা নকপালিছ লৈ যায় ফেয়াৰ লাকি লৈ যায় বগে জারি ভাইরাল হবো like singing too. ওই রাম রোজারে মাদই এখনি গা কুকুর আপন দিয়াকে দেখো নতুন নতুন করে তুমি ফুলর জিলমিল জুম্বা ষ্টুডিঅ'ৰ আজি বৰ্ষপতি অনুষ্ঠান আৰু উপলক্ষে ইয়াত খানাৰ আয়োজন চলি আছে আৰু গছপুলি ৰোপণ হ'ব চাফ চিকুণ মই নিজেই কৰি আছোঁ আমি প্ৰায় ৩৫গৰাকী পুৰুষ মহিলা ইয়াতে আমাৰ জুম্বা ষ্টুডিঅ'ত শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছে আৰু আজি এই বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ আয়োজন কৰিছোঁ বকৰ গান্ধী মৈদানত আৰু ইয়াত আছে আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা লক্ষ্য শৰ্মা বকৰ অৱসৰপ্ৰাপ্ত শিক্ষক জোনাথন মাৰা প্ৰমুখে কেইবাগৰাকীও আমাৰ সদস্যৰ লগতে অতিথি উপস্থিত আছে আমি চেষ্টা কৰিম এই গছপুলি দুডাল যাতে আমি লালন পালন কৰি ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব পাৰোঁ আৰু যেনেকৈ এগৰাকী শিশুক মাক দেউতাকে যেনেকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ এই গছপুলিডালো যাতে আমি লালন পালন কৰি কৰিব পাৰোঁ আৰু ইয়াৰ পিছতে আমি দ্বিতীয় কাৰ্যসূচী হিচাপে অন্তৰংগ অনুষ্ঠান আমি আয়োজন কৰিছোঁ মানে তাই কৈছে যে কল্পনা এনেকা ক্লাছ আছে তুমি আহিবাচোন যদিও তোমাৰ হেৰিটো নহয় স্বাস্থ্যৰ কাৰণে তুমি আহিবা তাৰপিছত মামনি কৰি সুধিলোঁ বহুত দিন আগতে সুধিছোঁ কিন্তু আহিব পৰা নাছিলোঁ ঘৰৰ সমস্যা মাইনা এজনী আছে 4 বছৰ হ'ব তাইৰ কাৰণে মোৰ বেছি প্ৰব্লেম বেলেগ একো প্ৰব্লেম নাই চবে ছাপৰ্টে কৰে মানে বহুত সিহঁতে আচৰিত ভাবছে আৰু আমাৰো যে ভাল পোৱা ল'ৰা থাকিব পাৰে সিহঁতে মানে ভাবাই নাছিল প্ৰথমে আমাৰ সন্মানীয় আজি ওকালতি কৰা মাক ডাঙৰক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে ইমান সুন্দৰকৈ কথাখিনি আজি আমাৰ কাঠগড়াত বাইদেউ আছে সুন্দৰা বাইদেউৰ পৰা ইমান ধুনীয়াকৈ কথাখিনি আপুনি আদায় কৰিছে গতিকে আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ কথাখিনি কৈছে কোনো লোকঠাক কৰা নাই আৰু এইটোৱে প্ৰমাণ কৰে আপোনাৰ মানে মনৰ যিটো সৰলতা আপুনি খুব সৰল মনৰ আৰু আপুনি কোনো ধৰণৰ লোকঠাক নকৰাকৈ আপোনাৰ শৈশৱৰ কথাখিনি কৈছে স্মৃতি ৰোমন্থন কৰাৰ এটা সুযোগ পাইছে আৰু আপুনি নিজৰ স্মৃতি ৰোমন্থন কৰাৰ দ্বাৰা আমাকো কিন্তু ৰোমাঞ্চিত কৰিছে আপোনাৰ ৰাতি লৈ আহিছে মোক দুইজনে আৰু আছিলে এজন কুশল ৰাভা বুলি আৰু কাৰ্তিক ৰাভা বুলি সিহঁতে আহিছে দুইজনে খুব আহিছে সেনেকুৱা হৈছে আৰু ভাল পোৱা মানে সেনেকে চলা নাই মানে কোন নহয় ঘৰত মামনিক বিয়া পাতিম বুলি তেনেকে আৰু মাজে সময়ে মোৰ ঘৰত যায় দুইজনে আমি সেনেকে ঘূৰা নাই কেতিয়াবা নকপালিছ লৈ যায় ফেয়াৰ লাকি লৈ যায় মোক বিয়াৰ কাৰণে লৈ যায়
লাউডে যিবা কৈছে ভিডিঅ' আজি ভাইৰেল হ'ব আজি ভাইৰেল হ'ব লাহে লাহে পাৰিব পাৰিছে বাইদেউ পাৰিছে লাহে লাহে অঁ মই এনে খেলা দেখা নাই কিন্তু আজি ভাইৰেল হ'ব পাৰিছে অঁ জিভা মুখখন তেতিয়া পাৰিব মামনি চাইডত নাকদি আহিলে পৰি যাব চাইডেৰে পাৰিছে নাই পাৰিব এই আহিছে ৰাখক ইচ্ছা কৰা নাছিলে দেখিছে প্ৰাইজ আজি দেখাব লাগিব তো ৰাভা পাৰিছা মামনি পাৰিবা কি হ'ল বগেজাৰী এটা চৰিত্ৰ আমি বহুতে জানোৱে চাগে সকলোৱে জানো ইয়াতে আৰু আমাৰ জিতেন দাস ডক্টৰ জিতেন দাস ঢুকাই গ'ল তেখেতে প্ৰমাণ কৰিছিল যে বগেজাৰী ৰাভা অসমৰ প্ৰথম মহিলা কবি আৰু সেইটোলৈ বহুত বিতৰ্ক হৈ আছিলে তেখেতে কিন্তু তথ্য সহকাৰে প্ৰমাণ কৰি গৈছে পুকুরে দক্ষিণ কুলরে বগে রজার জিয়ারি বগে জারি বাই রাজধানী ও ফুলার হিমালির পারতে কোমলি জামগি কৈশোর কোথায় বগে জারি বাই ও বগে জারি ফুল কতিকা মাটির গানে রে জাতি সজাগ করিলা বৈদ্য বাদ্য নৃত্যর রঙে সংস্কৃতির নভর খাজিলা তোমার তেজেরে কৃষ্টি উমার বগে জারি লোক কৃষ্টি তোমারে অবদান অসমৰ বুকুৰে দক্ষিণ কুলৰে বগে ৰজাৰ জীয়াৰী বগে জাৰি বাই আৰু রোজারে মারোই ওই রাম রোজারে মারোই শুভক্ষণে যাত্রা করা জুরুন দিবলৈ রই রাম জুরুন দিবলৈ খাৰুমণি কুণ্ডলোৱা আৰু হাতে হৰি ৰাম ৰাম আৰু হাতে হৰি তে সেন্দুৰ ফণিকাকৈ লোৱা যতন কৰি ৰাম ৰাম লোৱা যতন কৰি এই আমাৰ জিলমিল জুম্বা ষ্টুডিঅ'ৰ বৰ্ষপতি অনুষ্ঠান আমি প্ৰথমবাৰৰ বাবে এই বৰ্ষপতি অনুষ্ঠান আমি বকো আঞ্চলিক যুৱ সংঘত আয়োজন কৰিছোঁ আৰু ইয়াতে আমি জুম্বা ষ্টুডিঅ' হিচাপে অনুশীলন কৰাই আছোঁ বকৰ
পুৰুষ মহিলাখিনিক আমি স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি এই বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি পেলাই আমি বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ লগত আছে ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা লক্ষ্য শৰ্মা, আমাৰ বকৰ অৱসৰপ্ৰাপ্ত শিক্ষক জোনাথন মাৰাক আৰু লগতে বিভিন্ন আমাৰ বক অঞ্চলৰ বিশিষ্ট অতিথিসকল আছে, মহিলাসকল আছে আৰু ইয়াৰ পিছতে আমি সংগতি ৰাখি পেলাই অন্তৰংগ অনুষ্ঠানো পাতিছোঁ। মহিলাসকলে তেওঁলোকে যে ওলাই আহিছে, তেওঁলোকৰ আঁৰত তেওঁলোকৰ এটা ফেমিলি থাকে, এই ফেমিলিখিনি তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক বা পুৰুষ তেওঁলোকৰ হাজবেণ্ডক শুশ্ৰূষা কৰি বা ঘৰখন পৰিচালনা কৰিও তেওঁলোকে যে স্বাস্থ্যৰ প্ৰতি সজাগ হ'বৰ কাৰণে আহিছে, তো বহুত বহুত আমি ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ বকৰ লগতে সমগ্ৰ অসমৰ ৰাইজে আহক আৰু অনলাইন ব্যৱস্থাও কৰিছোঁ। যদি অনলাইনো কৰে এই জুম্বা ষ্টুডিঅ'ত আমাৰ লগত যোগাযোগ কৰিব পাৰিব, সহযোগ কৰিব পাৰিব, জইন কৰিব পাৰিব। আমাৰ এটাই শ্লোগান আছে, নিজে সুস্থ হওক আৰু ঘৰখনো সুস্থ ৰাখক, এয়া কামনা কৰিছোঁ।